Most used appropriate preposition. So appropriate preposition খুবই গুৰুত্বপূৰ্ণ যিকোনো কম্পিটিটিভ এক্সামত আহেই ঠিক আছে আমি যদি ইংৰাজী ভাগটোলৈ যাওঁ তেতিয়া appropriate preposition কমন দুই তিনিটা পৰে গতিকে আপোনালোকে appropriate preposition মানে কি আৰু appropriate preposition কোনবোৰক কয় সেইবিলাক আপোনালোকে জানিব লাগিব গতিকে ভিডিওটো সম্পূৰ্ণকৈ চাওক ঠিক আছে প্ৰথম আমি এ হৈতে আৰম্ভ কৰো সো preposition বিলাক হৈছে কিছুমান by with okay on in at for appropriate মানে কি তাৰ লগত কিছুমান শব্দ যোগ হয় সেই preposition কেটা অৰ্থটো সুনিৰ্দিষ্ট কৰি তোলে সো ইহঁতক সেইকাৰণে কোৱা হয় appropriate preposition prepositionৰ আগত শব্দ কিছুমান যোগ হয় সেই prepositionটোৰ অৰ্থটো সুনিৰ্দিষ্ট কৰে আৰু that's why ইহঁতক কোৱা হয় কি appropriate preposition আমি এৰে স্টাৰ্ট কৰো abide by মানে মানি চলা অৰ্থাৎ কাৰোবাৰ কথা মানি চলা কিবা প্ৰিন্সিপল হোক কিবা ৰুলস হোক হেবিলাক মানি চলা কাৰোবাৰ এডভাইস মানি চলা ফৰ এক্সাম্পল I shall abide by my promise অৰ্থাৎ মই মোৰ promise প্ৰতিশ্ৰুতিৰ মানি চলিম ঠিক আছে abide with so by থাকিলে ইয়াৰ মিনিং টু বেলেগ with থাকিলে ইয়াৰ মিনিং টু বেলেগ আৰু in থাকিলে মিনিং হেকানে কোৱা হয় যে ইহঁতৰ মিনিং বোৰ সুনিৰ্দিষ্ট কৰি তোলে তাৰ হেকানে কোৱা হয় ইহঁতক appropriate preposition abide with a personৰ ক্ষেত্ৰত যদি এটা এজন ব্যক্তিৰ লগত যদি এজন ব্যক্তিৰ কথা যদি কয় তেন্তে abide with হয় he abides with his father বাস কৰা বুজায় he তাৰ দেউতাকৰ হৈতে বাস কৰে abides with abide in বাস কৰা বুজায় কিন্তু কোনো ঠাই কথা যদি বুজায় তেন্তে abide in নাইবা at হয় in কেতিয়া হয় যেতিয়া ডাঙৰ ঠাই আগত তেতিয়া in হয় যেতিয়া সৰু ঠাই বুজায় তেন্তে at হয় he will not abide long in Guwahati হৈছে অসমৰ ডাঙৰ চহৰ গতিকে ইয়াত in preposition ব্যৱহাৰ কৰা হয় বকাখাত এখন সৰু ঠাই গতিকে at ব্যৱহাৰ কৰা হৈছে ঠিক আছে he will not abide long in Guwahati he গুৱাহাটীত বেছি দিন বাস নকৰিব ability for means হৈছে সামৰ্থ্য বা নিপুণতা অৰ্থাৎ কোনো এটা কামত পাৰ্গত বা নিপুণতা সামৰ্থ্য বুজায় his ability for such work is praiseworthy ইয়াৰ মিনিং তো হৈছে যে তাৰ তেনেকুৱা ধৰণৰ কামৰ নিপুণতাৰ কাৰণে is praiseworthy অৰ্থাৎ কামবিলাক praiseworthy মানে হৈছে প্ৰশংসাৰ যোগ্য absent from স্কুল কলেজ মিটিংৰ পৰা absent থাকিলে তেন্তে from ব্যৱহাৰ কৰা হয় ঠিক আছে absent from ইয়াত কিছুমানে absent at school দি দিয়ে হেতু ভুল হ'ব দেই a place ক্ষেত্ৰত he was absent from school yesterday he যোৱাকালি স্কুলৰ পৰা absent আছিল acceptable to গ্ৰাহ্য অৰ্থাৎ গ্ৰহণীয় his offer is acceptable to me তাৰ অফাৰ তেও যেটো মানে অফাৰ দিছে মোক হেতু গ্ৰহণীয় according to অনুসৰি কাৰোবাৰ মতৰ অনুসৰি ওকে মতামতৰ অনুসৰি ঠিক তেনেকুৱা ধৰণৰ according to me according to the poet according to him এনেকুৱা ধৰণৰ I went there মই তালৈ গৈছিলো according to my father's advice মোৰ দেউতাৰ পৰামৰ্শৰ অনুসৰি মই তালৈ গৈছিলো addicted to এটো বেয়া অৰ্থত ব্যৱহাৰ কৰা হয় আসক্ত বুজায় যেনে স্মোকিং খুব বেছি গ্ৰহণ কৰাটো addicted বুলি কয় addicted to PUBG গেম বিলাক যিবিলাকৰ কাৰণে সুইসাইড কৰে addicted to তেতে ব্যৱহাৰ কৰা হয় he is addicted to gambling admit into ভৰ্তি কৰা বুজায় admit into nursing home admit into hospital তেনেকুৱা ধৰণৰ my son was admitted into class 10 ত মোৰ ল'ৰাটো admitted ভৰ্তি কৰোৱা হৈছিল afraid of ভয় খোৱা ভীত হয় ঠিক আছে everybody is afraid of that so এই বাক্যহাৰী afraid of লগাই ব্যৱহাৰ কৰি পিনি বাক্য সাজিবৰ কাৰণে যিকোনো কম্পিটিটিভ এক্সামত প্ৰায় আহি থাকে মানে মই বহুতবাৰ পাইছো accused of অভিযুক্ত হোৱা he was accused of theft অৰ্থাৎ চুৰিত অভিযুক্ত হৈছিল agree to যদি proposal হয় অৰ্থাৎ যিকোনো প্ৰস্তাৱৰ ক্ষেত্ৰত যদি সন্মতি প্ৰদান কৰা হয় বা সন্মতি হোৱা বুজাবলৈ আমি agree to ব্যৱহাৰ কৰো I cannot agree to his proposal মই তেখেতৰ প্ৰপ'জালত প্ৰস্তাৱত সন্মতি হ'ব নোৱাৰো বা সন্মত হ'ব নোৱাৰো
এগ্ৰি উইথ হয় কেতিয়া যেতিয়া পাৰ্চন ক্ষেত্ৰত যেতিয়া প্ৰস্তাৱৰ ক্ষেত্ৰত বুজায় তেন্তে এগ্ৰি টু হয় আৰু যেতিয়া পাৰ্চন কোনোবা ব্যক্তিৰ মতামতত যদি সন্মত প্ৰকাশ কৰা বুজায় তেন্তে এগ্ৰি উইথ হয় প্ৰিপজিশ্যন ঠিক আছে আই কেনট এগ্ৰি উইথ হিম ইন দ্য মেটাৰ অৰ্থাৎ এই দ্য মেটাৰ আই কেনট মই নোৱাৰোঁ এগ্ৰি উইথ সন্মত হ'ব নোৱাৰোঁ হিম তেওঁৰ সৈতে ইন দ্য মেটাৰ অৰ্থাৎ বিষয়টোত মই সন্মত হ'ব নোৱাৰোঁ ডাই বাই ডাই অফ ডাই ফ্ৰম ডাই ফৰ ইয়াৰ প্ৰতিটো মিনিঙে বেলেগ বেলেগ ডাই বাই মানে ভায়লেঞ্চ অৰ্থাৎ মৃত্যু হোৱা বুজায় কিন্তু হিংসাত্মকভাৱে হোৱা বুজায় যেনে ছুইচাইড কৰা বুজায় কোনোবা পয়জন খাই মৃত্যু হোৱা সেই তেনেকুৱা ধৰণৰ ক্ষেত্ৰত ডাই বাই হয় হি ডাইড বাই পয়জন হি ডাইড বাই ছুইচাইড ডাই অফ বেমাৰত মৰা বুজালে ডাই অফ ব্যৱহাৰ কৰা হয় যেনে হি ডাইড অফ ফেভাৰ সি বেমাৰত মৰিছিল হি ডাইড অফ মেলেৰিয়া হি ডাইড অফ কৰোণাত মৰিছিল ডাই ফ্ৰম অৰ্থাৎ এন ইফেক্ট অৰ্থাৎ কিবা প্ৰভাৱত মৃত্যু হোৱা বুজায় যেনে অভাৰ কাম কৰিলে মানুহ মৃত্যু হয় প্ৰতি বছৰে লাখতকৈ মৃত্যু হয় গোটেই বিশ্বত অভাৰ কাম কৰি হি ডাইড ফ্ৰম অভাৰ ৱৰ্ক তেতিয়া ফ্ৰম ব্যৱহাৰ কৰা হয় ডাই ফৰ সামথিং হি ডাইড ফৰ ফ্ৰীডম অৰ্থাৎ তেখেত স্বাধীনতাৰ কাৰণে মৃত্যু হৈছে যেনে মহাত্মা গান্ধী ডাইড ফৰ ফ্ৰীডম ডাইড ফৰ পিপল ডিল ইন ব্যৱসায় কৰা বুজায় কিবা এটা বিজনেছ কৰা বুজালে ডিল ইন ব্যৱহাৰ কৰা হয় যেনে হি ডিলছ ইন ৰাইচ সি চাউলৰ ব্যৱসায় কৰে বা ধানৰ ব্যৱহাৰ কৰে ডিল উইথ আৰু উইথ যেতিয়া যোগ হ'ব তেতিয়া ইয়াৰ মিনিংটো ব্যৱহাৰ কৰা বুজায় ব্যৱহাৰ কৰা ব্যৱসায় কৰা ইয়াৰ বেলেগ বেলেগ অৰ্থ আছে ডিল উইথ হ'লে মানে ব্যৱহাৰ কৰা বুজাব আৰু ডিল ইন হ'লে ব্যৱসায় কৰা বিজনেছ কৰা বুজায় আৰু এইটো আমি কাৰোবাৰ লগত যিটো বিহেভৰ লগত জড়িত হি ডাজ নট ন' হাউ টু ডিল উইথ এ পাৰ্চন এজন ব্যক্তিৰ লগত কেনেকৈ ব্যৱহাৰ কৰিব লাগে এজন ব্যক্তিক কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেইটো সি নাজানে ইয়াৰ মিনিংটো অ'কে থেংকছ ফৰ ৱাটছিং কিপ ছাপৰ্টিং এণ্ড কিপ লাভিং প্লিজ প্ৰেছ দ্য বেল আইকন টু গেট নিউ নটিফিকেশ্যন অ'কে প্লিজ শ্বেয়াৰ more and more so that I will get inspiration. Okay, thank you.